অন্যান্য সমস্যা এই কোনে বুজি পাব? এই সমস্যাসমূহ থকাৰ উপৰি হৈ যেন ডাঙৰ মাছ হৈ যে বাহুজন ধৰ যা। নমস্কাৰ জনাইছোঁ সকলোকে। মই আহি উপস্থিত হৈছোঁ এই দুদাং গাঁৱত। গতিকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যি বাৰিষা বতৰত ছুইচ গেট খুলি দিয়াৰ ফলত এনেধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে গতিকে এয়াই মই দেখুৱাই আছোঁ। গতিকে এই ৰাইজৰ যি দুখ, এই দুখ কোনে বুজি পাব? এই পথাৰসমূহত সম্পূৰ্ণ পানীয়ে ভৰি পৰিছে আৰু যিমান খেতি আছিলে আৰু 2-3 দিন যদি এনেকৈ থাকে সম্পূৰ্ণ খেতি নষ্ট হৈ পৰিব। ভাবিলেই দুখ লাগে। গতিকে খোৱা পানীৰ সমস্যা আছেই, লেট্ৰিন বাথৰুমৰ সমস্যা আছেই, অন্যান্য সমস্যা এই কোনে বুজি পাব? এই সমস্যাসমূহ থকাৰ উপৰি হৈ যেন ডাঙৰ মাছ ধৰ যা ধৰিবি যা দৌ মাৰি যা ৰখি আছে আছে ধৰ ওপৰতে আছেনে? ওপৰত সিফালে হয় কিনে ধৰ সেই ইমান ডাঙৰ বাহু এজনী আপুনি দেখিলে নে? এনেধৰণৰ সমস্যাসমূহ থকাৰ উপৰিও এতিয়া ৰাইজে দেখিছে যি পানী বাঢ়ি অহাৰ ফলত এনেদৰে মাছৰ উজান আহিছে। সেই মাছ ধৰিছে ৰাইজে। এফালৰ পৰা দুখ আৰু এফালৰ পৰা সুখ। চাবলৈ গ'লে এফালৰ পৰা দুখ আৰু এফালৰ পৰা সুখ। এয়াই অকণমান উপহাৰ পাইছে প্ৰকৃতিৰ পৰা। যেন ডাঙৰ মাছজনী জঁপিয়ালে, ডাঙৰ এজনী। গতিকে দেখুৱাইছোঁ ৰাইজে পানী বহাৰ ফলত মাছৰ উজান উঠিছে, মাছ ধৰি আছে ৰাইজে। ডাঙৰ মাছ এটা আহিলে, দাঙি দিয়া। এয়া দেখিছে এজনে ডাঙৰ মাছ এটা ধৰিলে, দেখুৱাবলৈ চেষ্টা কৰিম। এয়া জালত দেখিছেনে? এয়া কি কয়, এফালৰ পৰা দুখ এফালৰ পৰা সুখ। ডাঙৰ মাছ এজনী আহিলে। কি ক'ব, ৰাইজৰ বৰ্তমান খেতিপথাৰ এতিয়া পানীৰ তলত। এজনে তাতে এজন দেখিছেনে নিজৰ খেতিত এনেদৰে ঘাঁহ বন লাগি ধৰিছে, আঁতৰাবলৈ গৈছে। খোৱা পানীৰ সমস্যা, লেট্ৰিন বাথৰুমৰ সমস্যা উপৰিও ৰাইজৰ বাবে এইখন সুখ। এই যে দেখিছে দূৰত যিমান আছে গোটেই পানী যে ভৰি আছে, গোটেই পথাৰ আছিলে। এইবিলাক পথাৰবিলাক চব সম্পূৰ্ণ এতিয়া পানীৰ তলত। ভাবিলে বেয়া লাগে, কি হয় নাজানো আৰু। মাছ পাইছেনে দাদা? এইজনী ডাঙৰ মাছ। আপুনি ইয়ালৈ লৈ আহকচোন, এইখন দাঙি খুলি ইয়ালৈ লৈ আহক না। বহুত বেছি হ'লেও তাত দাঙিব পাৰিব না, মাছটো তাতহে আছে। যিমান খেতি কৰিছিলে সকলো খেতি পানীৰ তলত যদি আৰু 2-এদিন থাকে, এনেকৈ হ'লে গোটেই খেতি নষ্ট হৈ যাব, হয়নে বাৰু? গতিকে এয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ইয়াতে ৰয়। গতিকে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ বৰ্তমান পানী ওলাই আছে। যোৱাকালি যিহেতু পানী বাঢ়িছিলে বহুত যথেষ্ট, সেই পানী বঢ়াৰ ফলত এনেদৰে খেতিসমূহলৈ পানী সোমাই গৈছিলে। বৰ্তমান এতিয়া ওলাই আছে। পানী এনেকৈ ওলাই থকাৰ ফলত মাছৰ উজান আহিছে। কাৰোবাৰ পুখুৰীৰ পৰা ওলাই আহিছে, নহ'লে বনৰীয়া যি মাছ, সেই মাছসমূহ এনেদৰে ওলাই আহিছে। গতিকে এয়াই মই দেখুৱাই থাকিম, আপোনালোকক চাই থাকিব। আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যাতে ইয়াতে ৰখি যায় আৰু এনেধৰণৰ সমস্যা দুবাৰ নহয়। আৰু একে বছৰতে এনেকৈ দুবাৰকৈ বানপানী অহাৰ ফলত যিসকল কৃষক আছে, সেই কৃষকসকলৰ বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। যিহেতু কৈছোঁ মই, বহুত কষ্টৰ ফলত কঁপালৰ ঘাম মাটিত পেলাই খেতি কৰিছিলে। যিহেতু এটকাকৈ গোটাই বছৰেকীয়া যি খেতি কৰে, সেই খেতি আজি পানীৰ তলত। মই দেখুৱাইছোঁ, সঁচাকৈ বৰ দুখ লগা বিষয়, ভাবিলেই মানে দুখ লাগে। গতিকে ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ ইয়াতে যাতে থমকি ৰয় আৰু এনেধৰণৰ সমস্যা বাৰে প্ৰতি যাতে নাহে। এনেকৈ যাতে বানপানী আৰু ভৱিষ্যতে নাহে বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম, আপোনালোকেও কৰিব। গতিকে আজিলৈ ইমানেই। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। জয় অসম।